Good morning, friend. মই মুস্তাফা আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল নিউ আপডেট। ৰাতিপুৱা এটা খুবেই বেয়া খবৰ লৈ আহিছোঁ মই আপোনালোকৰ সন্মুখত। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আমছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক শ্ৰী চন্দন কুমাৰ চৰকাৰ আজি আকস্মিকভাৱে ইহ জগতৰ পৰা চিৰ বিদায় লৈ মানে ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আমি নিউ আপডেট চেনেলৰ তৰফৰ পৰা। আৰু শোণিতপুৰ জিলাৰ আমচুতৰীয়া পৰিয়ালৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে আফতাব আলম, সাধাৰণ সম্পাদক শোণিতপুৰ জিলা আমচু। আফতাব আলমৰ পোষ্ট ৰাতিপুৱা মই ফেচবুকৰ জৰিয়তে চোৱাত লগে লগে মই নিউজ চেনেল খুলিলোঁ আৰু দেখিবলৈ পাইছোঁ যে আমাৰ চন্দন চৰকাৰ ছাৰ আৰু নাই। আৰু তেখেতক ভাল পোৱা মানুহৰ সংখ্যা অসমত বহুত, কাৰণ তেখেতৰ ঘৰ আছিল অভয়াপুৰী চাউথ আৰু নৰ্থ চলমাৰাত আছিলে ঘৰ অভয়াপুৰী চাউথৰ। আৰু আপোনাৰ যিটো সমষ্টিৰ কাৰণে তেখেত MLA আছিলে সেইটো সমষ্টিত বহুত কাম কৰি থৈ গৈছে। অসমৰ বেলেগ বেলেগ মন্ত্ৰী MLAতকৈ বহুত কাম কৰি থৈ গৈছে। তো সেইকাৰণে তেখেতৰ মই নিজে দেখিব পৰা মতে তেখেতৰ সমষ্টিৰ প্ৰতিজন মানুহে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ এড্ৰেছ হ'ল অভয়াপুৰী টাউন, ৱাৰ্ড নম্বৰ 3, বসন্তীপাৰা, পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন, অভয়াপুৰী, ডিষ্ট্ৰিক্ট বঙাইগাঁও আছাম দি আছে, কিন্তু বঙাইগাঁও হ'ব। চ' আপোনালোকে যদি যাব বিচাৰে তেন্তে যাব পাৰে। চেল্ফ প্ৰফেশ্যন টু এগ্ৰিকালচাৰ এণ্ড বিজনেছ। তেখেতে এক্স MLA আছিলে, এক্স মিনিষ্টাৰ আছিলে, প্ৰেজেণ্ট MLA আৰু এক্স মিনিষ্টাৰ আছিলে। ধন্যবাদ। যদি কিবা ভুল ভ্ৰান্তি হ'ব পাৰে মই এইবিলাক কাইলৈ জাষ্ট গুগলৰ পৰা কৰিছোঁ, মাফ কৰি দিব। আৰু এইখিনিতে মই বিদায় লৈছোঁ আপোনালোকৰ তৰফৰ পৰা। প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' স্ক্ৰীনৰ ওপৰত থকা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ নতুন চেনেল। এই চেনেলটো মোৰ মনিটাইজ হোৱা নাই, মই 1 টকা প্ৰফিট পোৱা নাই। মই আপোনালোকক জাষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ পোনপটীয়াকৈ প্ৰথমে দিব বিচাৰোঁ, অসমৰ বিভিন্ন আৰু চবতকৈ ভাল থকা চেনেলবোৰতকৈও আগত। ধন্যবাদ।